নমস্কাৰ। এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমীয়াৰ 4-5টা সংজ্ঞা দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বৰাকত থকা মানুহ অসমীয়া নহয় নেকি? অসম চুক্তিৰ 6 নং দফাক লৈ এই মন্তব্য AIUDFৰ বিধায়ক আমিনুল ইছলামৰ। মুখ্যমন্ত্ৰীৰ অসমীয়াৰ সংজ্ঞাক বেবিৰিবাং আখ্যা বিধায়ক আমিনুল ইছলামৰ। অসমীয়াৰ 4-5টা সংজ্ঞা দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে। বেবেৰিবাং মন্তব্যৰে 26 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰিব বিচাৰিছে হিমন্ত বিশ্ব শৰ্মাই। বৰাকত থকা মানুহ অসমৰ নহয় নেকি? অসমীয়া নহয় নেকি? এই প্ৰশ্ন আমিনুল ইছলামৰ। বৰাকত থকা মানুহৰ অসমীয়াৰ সংজ্ঞা পৃথক কিয়? অসমত এতিয়া গাঁৱৰ অসমীয়া আৰু চহৰৰ অসমীয়া চলিছে। অসম চুক্তি অনুসৰি নাগৰিকত্ব পোৱা সকলোৱে অসমীয়া। অসমীয়া জাতিক খানবান নকৰিবলৈ আহ্বান বিধায়ক আমিনুল ইছলামৰ। অসম চুক্তিৰ 6 নং দফাক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক আমিনুল ইছলামে। হিমন্ত বিশ্ব শৰ্মা অসমৰ পাৰ্ট টাইম মুখ্যমন্ত্ৰী। তেওঁ আধা মাহ অসমত থাকে আৰু আধা মাহ ঝাৰখণ্ডত থাকে। আৰু দিল্লীৰ অসম ভৱনটো বৰ্তমান ঝাৰখণ্ড হাউচ হল। এই বিস্ফোৰক অভিযোগ APCCৰ সভাপতি ভূপেন বৰাৰ। ৰাজ্যত সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী। 4 কোটি টকাৰ কেলেংকাৰী সন্দৰ্ভত এইবাৰ মন্ত্ৰী যোগেন মোহনৰ 2 ব্যক্তিগত সহায়কক আটক আৰক্ষীৰ। শেহতীয়াকৈ 4 কোটি টকাৰ এক বিশাল কেলেংকাৰীৰ লগত জড়িত হোৱাৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিজেপি নেতা অখিল কুমাৰ দাস আৰু বিৰিঞ্চি বৰকুটকী নামৰ এজন চৰকাৰী বিষয়াক। আৰু ইয়াৰ পিছতে শনিবাৰে আৰক্ষীৰ অপৰাধ শাখাই এই কেলেংকাৰীৰ লগত নাম সাঙুৰ খোৱা আন 2জন লোকক আটক কৰে। জানিব পৰা মতে শনিবাৰে আৰক্ষীয়ে আটক কৰা ব্যক্তি 2জন হৈছে কেবিনেট মন্ত্ৰী যোগেন মোহনৰ ব্যক্তিগত সহায়ক মনমত দাস আৰু প্ৰফুল্ল ডেকা। অভিযোগ অনুসৰি মনমত দাস আৰু প্ৰফুল্ল ডেকাই প্ৰবঞ্চক অখিল কুমাৰ দাসক দিছপুৰ জনতা ভৱনত প্ৰৱেশ কৰিবলৈ গেট পাছ প্ৰদান কৰিছিল। আৰু এই গেট পাছ প্ৰদানৰ বাবে প্ৰতিবাৰে 500ৰ পৰা 1000 টকা উৎকোচ লৈছিল মনমত আৰু প্ৰফুল্লই। কেৱল এয়াই নহয়, যোগেন মোহনৰ এই 2 কৰ্মচাৰীয়ে মন্ত্ৰীৰ চিলৰ লগতে মন্ত্ৰীৰ কনফাৰেন্স হল কেতিয়া খালী থাকে আৰু মন্ত্ৰী কেতিয়া উপস্থিত নাথাকে সেই তথ্যও অখিল কুমাৰ দাসক যোগান ধৰিছিল। প্ৰাপ্ত তথ্য অনুসৰি চলিত বৰ্ষৰ জানুৱাৰী মাহত মনমতে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল যদিও মন্ত্ৰীগৰাকীৰ পৰামৰ্শ মতে তেওঁৰ কাৰ্যকাল বৃদ্ধি কৰা হৈছিল। ইফালে ক্ৰাইম ব্ৰাঞ্চে মনমত আৰু প্ৰফুল্ল দুয়োকে 3 দিনৰ আৰক্ষীৰ জিম্মাৰ বাবে অনুৰোধ জনাইছে। আজি অনুষ্ঠিত হ'ব ADREৰ 3য় বৰ্গৰ নিযুক্তি পৰীক্ষা। আৰু এই নিযুক্তি পৰীক্ষাৰ বাবে সমগ্ৰ অসমত কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। পুৱা 8:30 পৰা বিয়লি 4:30 কৰ্তন কৰা হ'ব ইণ্টাৰনেট সেৱা। ৰাজ্য চৰকাৰে জাৰি কৰিছে এই নিৰ্দেশনা। কংগ্ৰেছ নেতাই অপমান কৰিছে অসমক, যাৰ বাবে কংগ্ৰেছ বিৰোধী শ্লোগানেৰে ৰাজীৱ ভৱন ঘেৰাও বিজেপিৰ। অসমত ছেমিকণ্ডাক্টৰ প্ৰকল্প কিয় লাগে বুলি মন্তব্য কৰিছিল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰ প্ৰিয়ংক খাৰ্গে। আৰু প্ৰিয়ংক খাৰ্গেৰ এই মন্তব্যক লৈ এতিয়া উত্তাল প্ৰতিবাদ বিজেপিৰ। আৰক্ষীৰ সৈতে প্ৰতিবাদকাৰী খণ্ডযুদ্ধ, ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। আৰু ইফালে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছে সাব্যস্ত কৰিলে প্ৰতিবাদ। কংগ্ৰেছ নেতা প্ৰিয়ংক খাৰ্গেৰ টুইটে কঁপাইছে ৰাজ্য। ৰাজীৱ ভৱনৰ সন্মুখত বিজেপিৰ যুৱ মৰ্চাৰ প্ৰতিবাদ। প্ৰিয়ংক খাৰ্গেৰ টুইটৰ বিৰুদ্ধে ওলাই আহিল বিজেপিৰ যুৱ মৰ্চা। আৰক্ষীৰ সৈতে হতাহতি প্ৰতিবাদকাৰীৰ, ঘটনাস্থলীত উত্তপ্ত পৰিস্থিতি। প্ৰতিবাদকাৰীয়ে দিলে ৰাহুল গান্ধী মুৰ্দাবাদ ধ্বনি। কংগ্ৰেছ নেতাই অসমক অদক্ষ বুলি কৈ অসমক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে। অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প কিয় লাগে বুলি প্ৰশ্ন কৰিছিল প্ৰিয়ংক খাৰ্গে। উল্লেখযোগ্য যে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পুত্ৰৰ এই টুইটক লৈ এতিয়া ৰাজ্যত জোকাৰণি। ED আৰু CBIৰ জৰিয়তে মোদী চৰকাৰে দেশৰ 13খন ৰাজ্যৰ ৰাজ্য চৰকাৰক উৎখাত কৰাৰ চেষ্টা কৰিছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদী চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালৰ মতে বিজেপিয়ে ED আৰু CBIৰ দৰে সংস্থাসমূহক ৰাজনৈতিক নেতাক ভাবুকি দিয়াৰ বাবে নিয়োগ কৰিছিল, যাৰ ফলত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ৰাজ্যসমূহৰ চৰকাৰৰ পতন ঘটিছিল।
এই বিস্ফোরক অভিযোগ দিল্লির প্রাক্তন মুখ্যমন্ত্রী তথা আপর মুরব্বী অরবিন্দ কেজরিওয়ালৰ। হাৰিয়ানাত চৰকাৰ গঠনত ব্যস্ততা স্বীকাৰ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। নিৰ্বাচনৰ পূৰ্বে পৰাজয় স্বীকাৰ অৰবিন্দ কেজৰিৱালৰ। অৰবিন্দ কেজৰিৱালে কয় যে 3 মাহৰ আগত জেলৰ পৰা ওলোৱা হ'লে হাৰিয়ানাত আমাৰে চৰকাৰ হ'লেহেঁতেন। এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ। হাৰিয়ানাত ব্যৰ্থতা স্বীকাৰ আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ। হাৰিয়ানাত আপৰ চৰকাৰ নহয় বুলি এক প্ৰকাৰ ঘোষণা অৰবিন্দ কেজৰিৱালৰ। তেওঁ এই সন্দৰ্ভত মন্তব্য কৰি কয় যে 3-4 মাহৰ আগত জেলৰ পৰা ওলোৱা হ'লে হাৰিয়ানাত আপৰ চৰকাৰ হ'লহেঁতেন। মোক দেখিলে হাৰিয়ানাৰ মানুহে হাঁহিবলৈ লয়। আন দলৰ নেতাক দেখাৰ লগে লগে মানুহে মূৰ ঘূৰাই দিয়ে। 10 দিনৰ আগত জেলৰ পৰা ওলাই আহিও আমি আত্মবিশ্বাসী। আমি ইমানেই আসন পাম যে বা আমাৰ পক্ষত ইমানেই আসন আহিব যে আপৰ অবিহনে হাৰিয়ানাত কোনেও চৰকাৰ গঠন কৰিব নোৱাৰিব। আৰু যি দলে চৰকাৰ গঠন কৰিব সেই চৰকাৰতে আমাৰ সমৰ্থন থাকিব। আৰু সেই চৰকাৰৰ দ্বাৰা আমি দিয়া 5টা গ্যাৰাণ্টি পূৰণ কৰিম। হাৰিয়ানাত নিৰ্বাচনী ৰণদংক বজাই এই মন্তব্য আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালৰ।